हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আমি ৰেডি হৈ আছো কবলে যাবলে ই হুই গল পুৰা টোপনি তাক টোপনিতে কাপোৰ সাপুৰ পিন্ধাই ৰেডি কৰি লোৱা হৈছে কিন্তু তাৰ টোপনি একদমেই ভগা নাই তাৰ পৰা জগাইছে আহি পিনে বেলেগে জেগাত পৰিছে আকৌ গৈ পিনে বেলেগে জেগাত পৰিছে কিন্তু আমি তাক উঠাই মেলি আনিলো আমি আহিছো আজি জুলে যেহেতু হেদিনা জু যোৱা নহল গৰমৰ কাৰণে আজি বতৰটো অকনমান ভাল সেই কাৰণে ভাবিলো জুলে লৈ যাও তাক ভাল পাব বুলি কিন্তু জুত মানে বতৰটো ভাল হলো জুত আজি বহুত বেছি গৰম আছিল সেই কাৰণে মানে জীৱ-জন্তু বিলাকো একদমই এক্টিভ নাছিল সব পৰি আছিল অৱস্থা বেয়া হৈ গৈছে মুনু ই মাহিছা মুনু জু চাবলৈ আহা মুখেদি ওলাই গৈছে মোৰ ইমান গৰম হ'ব বুলি ভাবাই নাছিলো দেই এয়া আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড় চাই আছে আমাৰ মুনুৱে সাগৰ কামি জুৰুলি জুপুৰি আজি মানে চিৰিয়াখানাখনত বান্দৰ এটাও নাই গৰমৰ কাৰণে নে কি নাজানো আৰু গোটেই জীৱ-জন্তুবোৰ কৰবাত লুকাই আছে সিংহটোও দেখা নাপালো একোৱে দেখা নাপালো ফাইনালি গৈ পেনে যেনিবা আমি এইকেইটা বাঘ ইয়াতে পিঞ্জৰাত থোৱা বাঘকেইটাহে দেখিলোগে এইকেইটা চাই খুব হেপী মানে শ্বেৰখান গৈ পিনে একদম গাত ততেই নাই ভয় চয় নাই তাৰ দেখিছেনে কেনেকে জুকাইছে বাঘকেইটাক মোৰে ভয় লাগিছে এবাৰ আকৌ লাগিল নহয় লেঠা এতিয়া বাঘকেইটাক এৰি থৈ নাহে এফালে টাইম খতম হৈ গৈছে আমাৰ দেৰি হৈছিল যোৱা আচলতে এতিয়া 6টা বজাতটো বন্ধ হ'ব নাহে বহুত কষ্ট কৰি আনিব লগা হ'ল দেই নেক্সট ডে কিনো টুকুৰা ভিডিঅ'বোৰ বনাই আছো এতিয়া ভাগিন আহিছে যিহেতু একদম খেলি মেলি হৈ গৈছে দেখিছেনে উৎপাত এতিয়া দুপৰীয়া 11:30 বাজিছে আৰু আমি এতিয়া পাৰ্কলৈ যাব ওলাইছো আমি এতিয়া যাওঁ অমৃত উদ্যান নমনো কালি গলো জুলে আজি অমৃত উদ্যান যাম বাহত কাইলৈ যাবগে সেইকাৰণে সব ফুৰাই ল'ব লাগে আৰু ই মানে ৰাতিপুৱা গাটো ধুৱাই দিলে যাওঁ বলা এনেকে থাকে সেইকাৰণে আৰু চিঞৰা পুৰা হুলস্থুল হৈ আছে ইয়াতে গোটেইখনে চিঞৰি কথা পাতি আছে মুনু আমি এতিয়া যাম ন ফুফু খেলিব যাম ন পাৰ্কত যাম ন অমৃত উদ্যান কোৱা হাই পাৰ্ক যাম গৈ দিয়া গোটেই হুলস্থুল ইমান দিনৰ মূৰত যে আজি বতৰটো ভাল কৰিছে এইকেইদিন পুৰা ৰ'দ থাকিব নোৱাৰি এতিয়া 11:30 বাজিছে পাৰ্কলৈ যাওঁ ভিনিৰ পৰীক্ষা শেষ হ'ল ভালে কুশলে গ'ল ন ভিনি গ'ল আৰু বুলি কৈছে তো আজি গধূলিকে আমি এফালে যাম মানে বৰষুণ দিছে যাম বুলি ওলাইছিলোহে যোৱা নহ'ল আহি আকৌ ড্ৰেছ চেঞ্জ কৰিলোঁ কিন্তু মুনুৱে এতিয়া গাড়ীৰ ভিতৰত বহাৰ পৰা তাক লৈ আনিব লগা হৈছে তাক কিমান কষ্ট পাইছে সি নহাই দেখিলে ষ্টেপটোতে ৰৈ পিনে কান্দি আছে শুই লৈছে তাতে শুই লৈ কান্দি আছে তাক কৈছে বৰষুণত তুমি বলা নাই মানে মিছা কথা কৈছোঁ বুলি এতিয়া আহিছে আহা মুনু কম দুখ লাগিছেনে বাৰু তাৰ একদম ফুৰাবলৈ লৈ যাম বুলি উলিয়াই মেলি নি গাড়ীৰ পৰা উলিয়াই আনিব লগা হৈছে তাক মই তলতে পেণ্টটো খুলি দিছোঁ বোলো ব'লা বৰষুণত তিতি মানে ই খুব ভাল পায় পানী বহুত ভাল পায় ওপৰত আনি চাদত পানী খেলিবলৈ দিয়াৰ কাৰণেহে তাৰ মানে একদম হাঁহিটো ওলাইছে মানে পুৰা হেপী মহাকৰ লগত পুৰা খেলিছে এতিয়া পানী খেলি ইমানেই ভাগৰ লাগিলে আমি 2-3 ঘণ্টামান শুইয়ে দিলোঁ তাৰপিছত শুই উঠি একাপ চাহ খাই লৈছোঁ আচলতে আমি এতিয়া ডিনাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ চব এফালে ৰেডি হৈ আছে কিন্তু মই মানে শুই উঠাৰ পিছত চাহ একাপ খাবলৈ নাপালে ভাল নালাগে সেইকাৰণে বাহিৰত খাবলৈ গ'লোঁ বোলো ঘৰতে একাপ চাহ খাই যাওঁ সেইকাৰণে মই চাহ খাই লৈছোঁ বাহঁতে ওলাই আহিছে মুনুক ৰেডি কৰালোঁ আমি চবেই ডিনাৰ কৰিব আহিছোঁ
আমি আহিছোঁ ডিনাৰ কৰিবলৈ বাৰ্বিকিউ নেশ্যন লাচিত নগৰত থকা বাৰ্বিকিউ নেশ্যনত আমি আহিছোঁ ইয়াৰ মনটো ইমান মৰা দেখিছেনে আমাক আচলতে ইমান ধুনীয়াকৈ খানাবোৰ ছাৰ্ভ কৰিছে তাৰ প্লেটখন যে খালী সেইকাৰণে তাৰ মনটো বেয়া ই সৰু ল'ৰা যে এইবিলাক জ্বলা বেছি খাব নোৱাৰে সেইকাৰণে তাৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিয়া হ'ল আৰু আমি ফুচকাৰ পুৰিকেইটা আনি দিছোঁ তাৰপিছতহে তাৰ অকণমান মুখত হাঁহি ওলাইছে ধুনীয়াকৈ খাইছে আৰু ময়ো ভাবিলোঁ কেইটামান ফুচকা খাই লওঁ ফ্ৰিজটোতে মোৰ মানে পূৰা ফুচকাৰ ক্ৰেভিংছ হৈ গৈছিলে তাৰপিছত ঠিকছে খালোঁ মোৰ আচলতে গাটো ইমান ভাল লগা নাই মানে ভালেই আছিল কিন্তু হঠাতে অলপ গাটো বেয়া বেয়া লাগিলে সেইকাৰণে বেছিকৈ খাবই নোৱাৰিলোঁ আইচক্ৰীম মিঠাই এইবিলাকে খালোঁ বাকীবিলাকে পূৰা খাইছে দেই মইতো মাংস চাংস একো খাবই নোৱাৰিলোঁ মুনুকো জ্বলা নোহোৱাকৈ একদম টেষ্টি ধুনীয়া নুডলছ বনাই দিলে ইহঁতেতো পূৰা খাইছে মই অকল মিঠাইকেইটা খাইছোঁ আইচক্ৰীম খাইছোঁ সেয়া মোৰ প্লেট চাওক আৰু সিহঁতৰ প্লেট চাওক কিন্তু আগৰ তুলনাত মানে এই যে ডিজাৰ্টকেইটা বহুত টেষ্টি হৈছে আগতে এনেকুৱা ডিজাৰ্ট নাছিল এতিয়া আনিছে নতুন নাই পৰা আজি খাবলৈ সদায় দিছিলে খাব পাৰোঁ কিন্তু আজি মোৰ গাটো অলপ বেয়া সেইকাৰণে একো খাবই পৰা নাই এনেই আহিলোঁ The next day. কালি আহিবলৈতেই যে বৰষুণ দিলে আহিব নোৱাৰিলোঁ নহয় অমৃত উদ্যান সেইকাৰণে আজি আকৌ অমৃত উদ্যান আহিলোঁ আজি গধূলিকৈ বাহঁত ঘৰলৈ যাবগৈও ট্ৰেইনত সেইকাৰণে বেছি সময় নাইও ওচৰতে আছে অমৃত উদ্যান বেলেগ ক'লৈকো নাযাওঁ বুলি ভাবিলোঁ সেইকাৰণে ইয়ালৈকে আহিলোঁ ইয়াতো দেখিছেনে সি ধুনীয়া জেগাটো পাই গ'ল খেলিবলৈ তাক মানে এইটোৱেই লাগে টিকেট কটাৰ উপৰিও এক্সট্ৰা 20 rupees দিব লাগে 20 rupeesত 10 মিনিট খেলিবলৈ দিয়ে ইয়াতে খুব এনজয় কৰিছে কিন্তু গৰম আছিল ভিতৰত পূৰা বন্ধ আছিল যে ওপৰত গ্লাছৰ কিবা লগোৱা আছিল সেইকাৰণে বহুত গৰম আছিল সি বেছি সময় নেখেলিলে তাত আমি সেইটো গেম জোনৰ পৰা ওলাই দিলোঁ বহুত গৰম আছিল আহি বাহিৰতে সি পূৰা খেলিছে দেখিছেনে কি ধুনীয়াকৈ উঠিছে মানে পূৰা এনজয় কৰিছে আমিতো ডাঙৰ গাল গোটেইগাল ভাগৰি গৈছোঁ সি মানে অকণো ভাগৰা নাই দেখিছেনে তাৰ এতিয়া টোপনিও ধৰি গৈছেগৈ কিন্তু মানে তাৰ যাবলৈ মন নাই মুনু যাবলৈ ওলাইছে সি ভালকৈ গমেই পোৱা নাই কি হৈ আছে হ'লেও বেগ চেগবোৰ লৈ অনা দেখিছে যে তাৰ মনটো সেইকাৰণে বেয়া Ini jaga. Bye bye hola. Tragedy হৈ গৈছে সবৰে মহা যাবগৈ
অমৃত উদ্যানৰ পৰা আহি আমি ভাত খাই পিনে শুই দিলোঁ শুই উঠিয়ে ইহঁতৰ যাবলৈ হ'ল সেইকাৰণে লগালগ লৈ গুচি আহিলোঁ আৰু মনটো পূৰা হেভি হেভি লাগি গৈছে Mono, Mono, bye bye. কি যাব বুলি ভাবিছিলে লগতে বাই বাই মাকি যাবগে বাই 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 কি হৈ গ'ল বাই বাই মনি আমি এটা যামগে দেই দেই ৰেডি বাই 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 Oh.